কপাল বেয়া থাকিব লাগে সেইটো বস্তুটো আপোনাৰ হাতত নাই মানে আপনি এজন ডক্টৰ হিচাপেও কপালক বিশ্বাস সেইটো আছে চাওক আমি দেখা পাইছো মেডিকেল সায়েন্স ইজ এ সায়েন্স অফ এক আনএক্সপেক্টেড থিং মানে আপুনি দেখা পায় কি দেখ পেশেন্টক ভালে ট্ৰিটমেন্ট কৰি আছে সব বস্তু ভাল কৰিছে বা কেতিয়াবা থিংস আৰ নট ইন হিউম্যান হ্যান্ড আমি ট্ৰিটমেন্ট সব পেশেন্টক একে দিও তথাপিও সব ম্যাক্সিমাম কেস আপুনি ভাল কৰিব নোৱাৰে 100% আপুনি সাকসেস ভাবিব নোৱাৰে যে মই সদায় এডভাইস কৰো হাই প্ৰটিন ডায়েট উইথ সাইট্ৰাছ ফ্ৰুট উইথ সাইট্ৰাছ ফ্ৰুট মানে টেঙা বস্তু যেনে আমলখি হল আপোনাৰ কমলা টেঙা মৌচুমী ভিটামিন সি ৰিচ ডায়েট খাব মানে মানুহৰ শৰীৰতে ব্যাকটেৰিয়াটো আছে লেকিন চাওক ব্যাকটেৰিয়া থকা আৰু বেমাৰ হোৱাটো বেলেগ বস্তু এটা চুৰ আপোনাৰ ঘৰত আছে আৰু চুৰি কৰা বেলেগ বস্তু চুৰ আছে কিন্তু চুৰি কৰিব পৰা নাই কিয় কাৰণে আপোনাৰ সিকিউৰিটি ভাল আই গুছি গল ব্যাকটেৰিয়া আছে আমি যেতিয়া মদ খাওঁ বা নিচা কৰো বা আমাৰ ডায়াবেটিস আনকন্ট্ৰোল হয় বা কাবাৰ ক্যান্সাৰ বেমাৰ হৈ গল বা কোনবা পেশেন্টে বহুত লম্বা সময়ৰ কাৰণে ইমিউনোসাপ্ৰেসিভ মেডিসিন ললে যেনেকুৱা স্টেৰয়েডৰ মেজি লবা লগা হয় আৰ্থ্ৰাইটিছৰ পেশেন্টৰ বা কিবা অটোইমিউন ডিজিজৰ কাৰণে এতিয়া হেটো ইমিউনিটি কমি যায় লম্বা সময়ৰ কাৰণে বা কোনবা মানুহে আপুনি চাব ডিউটি কৰি আছে ৰেগুলাৰ ভাত চাপ নাখায় ডিউটি কৰি আছে নিজৰ তেতিয়া তাক ব্যাকটেৰিয়াটোৰ ভিতৰ আকৌ এক্টিভ হৈ যায় আমাৰ গাত সিকিউৰিটি বা ইমিউনিটিটো কমি যায় তেতিয়া হি চান্স পাই মাল্টিপ্লাই আমাক টিবি কৰে আজিকালি ইয়ং জেনেৰেশ্যনৰ মাজত মই বেছি দেখিছো এটো টিবি বা ক্ষীণ থাকিব খোজে ছোৱালীবোৰ 18 or 25 সিহঁতে আৰু ডায়েট কন্ট্ৰোল কৰিব খোজে ডায়েট কন্ট্ৰোল কৰা হেতত বস্তু তেওঁৰ টিবি বহুত দেখা হৈছে একেদিন মানে মানুহ এজনে যদি খাদ্যও ভালকে নাখায় মানে ভিতৰত যদি শৰীৰটোৱে যদি পাবলগীয়া পুষ্টিটো নাপায় আৰু তাৰ ফলত যদি ইমিউনিটিটো দুৰ্বল হৈ যায় তেতিয়াই মানুহৰ টিবি হ'ব নাথাকে মানে আমাৰ গোটেই আমাৰ শৰীৰত সেই ব্যাকটেৰিয়াটো অলৰেডি আছে জন্মগতভাৱে থাকে নেকি জন্মগতভাৱে নহয় আমাৰ এনভায়ৰনমেন্টত ইমান কমন আছিল টিবি এতিয়াতো বহুত কমি গৈছে বহুত কন্ট্ৰোল আছে আপোনাৰ কন্ট্ৰোল কৰিছে গভৰ্নমেন্টে টিবি আগত ইমান বেছি আছিল ধীৰে ধীৰে কমি গৈ আছে আপোনাৰ টিবি ব্যাকটেৰিয়া মৰলেস আছে সবৰ লেকিন টিবি ব্যাকটেৰিয়া একোৱাৰ কৰাৰ বেমাৰ হটো বেলেগ বেলেগ বাৰবাৰে কম কৰিছো সেই কাৰণে এটা হয় নেকি মানে যেতিয়া মানুহ কিডনি ডায়ালিসিস কৰি থাকে আৰু কিডনি বেয়া হৈ গল বা লিভাৰ বেয়া হৈ গল তেনেকুৱা মানুহৰ এই টিউবাৰকুলোসিছ হোৱাৰ বেছি চান্স বেছি থাকে মানে ইমিউনিটি কমাৰ কাৰণে টিবি হ'ব আপুনি কিডনি ফেলাৰ কেলা কিবা অৰ্গান ফেলাৰ বেলেগ আছে তাৰ কাৰণে পেশেন্টৰ ফলো কমি গৈছে বা ইমিউনিটি কমি গৈছে তো টিবি হ'ব যিকোনো ক্ৰনিক বেমাৰত এই কাৰণে টিবি ট্ৰিটমেন্টত আপুনি দেখা পাব আপোনাৰ আজিকালি গভৰ্নমেন্টে পেশেন্টক ডট সেন্টাৰৰ পৰা আপোনাক ৰাচন দিয়া হৈছে আপোনাৰ নিশ্চয় মৃত্যু বুলি এটা প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে গভৰ্নমেন্টে তাতে আপোনাৰ মাহিকিয়া আপোনাৰ পেশেন্টক দালি চাউল ৰেচন পাতে কি লাগে সাপোর্টিভ ট্রিটমেন্টও দিয়া স্টার্ট কৰিছে টিবি খালি ট্রিটমেন্ট আপুনি মেডিসিন নহয় টিবি মেডিসিনটো আপুনি ৰেগুলাৰ খাবই লাগিব তাৰ লগত আপোনাৰ খাদ্যটো ভাল কৰিব লাগিব আপুনি ভাববি মই খালি মেডিসিন খাই দিলো মই ভাত নাখালো মই এফালে ডায়াবেটিস কন্ট্ৰোল নকৰিলো বা মই নিচা কৰিলো আপোনাৰ টিবি ট্ৰিট নহয় আপুনি হেটো কৰিব লাগিব এটো বৰ ডাঙৰ পইণ্ট মানে যিসকলে খুব বেছি ডায়েট কৰে বিশেষকৈ আপুনি ছোৱালীসকলৰ মই কৈছো এটো বস্তু মই বহুত অবজাৰ্ভ কৰিছো ৰিসেন্টলি মানে আপুনি বিশ্বাস কৰিব লিম্ফ নোড টিবি গাঁঠি টিবি বুলি জাগৰ ডিংগিত হেবোৰ কেছ বহুত পাইছো স্পেশালি ফিমেলস ইয়ং ফিমেলসৰ মাজত মানে অকল ডায়েটিংত থকাৰ বাবে মেইনলি ডায়েট কন্ট্ৰোল খাতা মানে ফ্যামিলি কয় স্যার নাখাই হতে স্যার ক্ষীণ থাকিব যে নাখাই সব এটেন্ডেন্টৰ এটোই কমপ্লেইন থাকে স্যার হোস্টেলত আছে নাখাই এটা হোস্টেলত থাকা গাঁৱৰ পৰা আহিছে পৰি আছে গুৱাহাটীত ছোৱালীবোৰ হোস্টেল থাকে ভালকে নাখায় বা ম্যাক্সিমাম যোন ঘৰটো থাকে গুৱাহাটীত দেখিছো বা গাঁৱৰ পৰা হয় স্যার খোৱালাও নকৰে স্যার ক্ষীণ থাকিব যে খোৱালাও নকৰে এটোই মেইন কমপ্লেইন সব মা দেউতা কি খাব লাগে আছে দেখক ৰেগুলাৰ আপুনি আমাৰ ডায়েটটো আমাৰ ইণ্ডিয়ান ডায়েটটো বহুত ভাল আপুনি ৰেগুলাৰ যে ডায়েট আছে এটো আৰু যদি পেশেন্টৰ টিবি হৈছে মই সদায় এডভাইস কৰো হাই প্ৰটিন ডায়েট উইথ সাইট্ৰাছ ফ্ৰুট মানে টেঙা বস্তু যেনে আমলখি হল আপোনাৰ কমলা টেঙা মৌচুমী ভিটামিন সি ৰিচ ডায়েট খাব লাগে বাকি সব খাব পাৰে টিবিত খাবলৈ একো ৰেষ্ট্ৰিকশন নাই আপোনাৰ টিবিত খালি নিচা মানা কৰো আৰু আপোনাৰ ডায়াবেটিস যদি আছে ডায়াবেটিস কন্ট্ৰোল কৰক হেটো কৰিলে আপুনি ভালকে যদি খোৱা লোৱা কৰে আপোনাৰ ডায়েটটো ভাল লাগে টিবি ঠিক নোৱা কথাই নাই কপাল বেয়া থাকিব লাগে হেটো বস্তুটো আপোনাৰ হাতত নাই মানে আপনি এজন ডক্টৰ হিচাপেও কপালক বিশ্বাস হেটো আছে চাওক আমি দেখা পাইছো মেডিকেল সায়েন্স ইজ এ সায়েন্স অফ এক আনএক্সপেক্টেড থিং মানে আপুনি দেখা পায় কি দেখ পেশেন্টক ভালে ট্ৰিটমেন্ট কৰি আছে সব বস্তু ভাল কৰিছে বা কেতিয়াবা থিংস আৰ নট ইন হিউম্যান হ্যান্ড যে কও আমি ট্ৰিটমেন্ট সব পেশেন্টক একে দিও তথাপিও সব ম্যাক্সিমাম কেস আপুনি ভাল কৰিব নোৱাৰে 100% আপুনি সাকসেস ভাবিব নোৱাৰে
এজ এ ডক্টৰ আমি ভাবিম সদায় পেচেণ্ট চব ভাল হৈ যাওক, আমি ব্লেছিংছ পাওঁ পেচেণ্টক, আমাকো ভাল লাগে, বাট ফিংগাৰ্ছ ক্ৰছ পেচেণ্টক সদায় মনিটৰ কৰিব লাগে। এইটো নহয় ঔষধ দি পঠাই দিলে পেচেণ্ট ফল'আপত নাই, কোনফালে গৈ আছে, কেতিয়াবা ঔষধ খাই থাকিলে পেচেণ্টৰ ড্ৰাগ ৰেজিষ্টেন্স টিবি ফালে গুচি যায়, কি পেচেণ্টৰ যদি বেক্টেৰিয়াটো মিক্সড ইনফেকশ্যন হৈ আছে, মানে এতিয়া মিক্স ইনফেকশ্যন কৰি টিবি বেক্টেৰিয়া আপোনাৰ দুটা হয় টিবি আমাৰ, এটা হয় ড্ৰাগ চেঞ্চিটিভ টিবি, এটা ড্ৰাগ ৰেজিষ্টেন্স টিবি। ড্ৰাগ চেঞ্চিটিভ টিবি মানে আমি নৰ্মেল টিবি যে ঔষধ দিওঁ সেইটো কাম কৰে, আৰু ড্ৰাগ ৰেজিষ্টেন্স টিবি হৈ গ'ল য'ত টিবি নৰ্মেল ঔষধ কাম নকৰে, তাক আমি ড্ৰাগ ৰেজিষ্টেন্স টিবি কওঁ। মই যে ক'লোঁ কেছ বাঢ়ি গৈ আছে, আৰু সেইটো আমাৰ কাৰণে চেলেঞ্জ হৈছে এতিয়া, মানে সেইটো ট্ৰিটমেণ্টটো দিনে দিনে চেঞ্জ হৈ আছে, নতুন ড্ৰাগছ আহি আছে, আৰু সেইটো কাৰণে আজি সেইকাৰণে গভৰ্ণমেণ্টৰ এতিয়া নতুন প্ৰট'কল আছে, যদি আপুনি টিবি ট্ৰিটমেণ্ট কৰে ড্ৰাগ ৰেজিষ্টেন্স টিবিৰ চেকআপটো প্ৰথমতে কৰিব লাগে। আজিৰ দিনত আমি জিন এক্সপাৰ্ট বা চিবিনেট বুলি টেষ্ট কওঁ, মেক্সিমাম গভৰ্ণমেণ্ট হস্পিটেল আজিকালি ফ্ৰী আছে। আজিকালি গভৰ্ণমেণ্টে ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলে চিবিনেট টেষ্ট দি মেচিন দিছে, দুটা আহে, এটা আহে টুনেট, এটা আহে জিন এক্সপাৰ্ট। সেইটো চব পেচেণ্টৰ কফৰ বা লাঙত বডিৰ যিকোনো টিচুৰ আপোনাৰ টিবি হৈছে তাক কৰিব লাগে। এতিয়া ড্ৰাগ ৰেজিষ্টেন্স টিবি আচলতে আকৌ এবাৰ মই সুধিছোঁ কিয় হয় আপোনাৰ চাওক, যদি মেইন কাৰণ হ'ল যদি মেডিচিনছটো ভালকৈ খোৱা নাই, আণ্ডাৰ ড'জিং হৈছে বা মেডিচিন ডিফল্ট কৰি আছে, এজ এ পেচেণ্ট আপুনি ইৰেগুলাৰ খাই আছে, যিকোনো বেমাৰ ড্ৰাগ ৰেজিষ্টেন্স আপোনাৰ চব বস্তু ড্ৰাগ ৰেজিষ্টেন্স হয়, ইনফেকশ্যনৰ নিমনিয়াৰো ড্ৰাগ ৰেজিষ্টেন্স হয়। মানে কাৰোবাৰ যেতিয়া লিভাৰটো বেয়া হৈছে, সেই লিভাৰ বেয়া হোৱা মানুহজনে যদি লিভাৰৰ দৰৱবোৰ ভালকৈ নাখায়, লিভাৰৰ ঔষধ কোৱা মই টিবিৰ ঔষধ কৈছোঁ, অকল টিবিৰ ঔষধ কৈছোঁ, বা নিমনিয়া হৈছে নিমনিয়াৰ ঔষধ, নিমনিয়া আছে পেচেণ্টক এণ্টিবায়'টিক আপুনি এণ্টিবায়'টিক ৰেগুলাৰ খোৱা নাই তো বেক্টেৰিয়াটো ড্ৰাগ ৰেজিষ্টেন্স হৈ যাব। এনেকুৱা টিবি বেক্টেৰিয়াটো আপুনি টিবি ট্ৰিটমেণ্ট লাম্বা চলে, 6 মান্থ মিনিমাম চলে, বুজি পাইছে? তেতিয়া আপুনি 6 মান্থ যদি ৰেগুলাৰ মেডিচিন নাখায় বা মেডিচিন ড'জটো আণ্ডাৰ ড'জিং থাকে, বা যি হিচাপে আমাৰ তাত কোৱা যায় কি ৰাতিপুৱা টাইম মেডিচিন খাব লাগে, আপুনি আজি ৰাতিপুৱা খালোঁ, কালি গধূলি খালোঁ, নিজৰ হিচাপে ৰেগুলাৰিটি কৰিলোঁ, তেতিয়া সেই বস্তুটো যায় এইটো মেডিকেল পাৰ্টটো হৈ গ'ল। এতিয়া আমাৰ ডক্টৰ হিচাপে যদি মই প্ৰপাৰ মেডিচিন দিয়া নাই পেচেণ্টক, চিলেকশ্যন অফ মেডিচিন কাৰেক্ট হোৱা নাই, তাৰ কাৰণে এটা হয়। আৰু 3 নম্বৰ আপোনাক মই ক'লোঁ, পেচেণ্টৰ যদি ঔষধ লৈ আছে টিবি ৰেগুলাৰ, তাৰ লগত স্মকিং এলকহল এইবোৰ কৰি আছে, বা ডায়েবেটিছ আনকণ্ট্ৰল আছে, তেতিয়া সেইটো বাঢ়ি গৈ থাকে। মানে পৰৱৰ্তী ষ্টেজটো হয় ড্ৰাগ ৰেজিষ্টেন্স টিবি। মানে প্ৰথম ষ্টেজটো টিবি হ'ল বা নিউমনিয়া হ'ল, তাৰপাছত যদি দৰৱ ভালকৈ নাখায়, খেলি মেলি যদি কৰে, বা দৰৱৰ লগত যদি চিগাৰেট খাই থাকে, মদ খাই থাকে, তেতিয়া ড্ৰাগ ৰেজিষ্টেন্স টিবি হৈ যাব। সেইটো অলপ জটিল অৱস্থা। লেকিন এতিয়া তাৰ কাৰণে ট্ৰিটমেণ্ট ভাল আহিছে। গভৰ্ণমেণ্টে নতুনকৈ বিপাল বুলি ৰিজাইম লঞ্চ কৰিছে, য'ত আপোনাৰ 4টা ড্ৰাগ 6 মান্থ হ'লে ক্লিয়াৰ হৈ যায়। বহুত ভাল ট্ৰিটমেণ্ট, আৰু গভৰ্ণমেণ্টে বহুত ধুনীয়াকৈ মনিটৰিং কৰি লঞ্চ কৰিছে। এইটো ৰিচেণ্টলিটো আৰম্ভ হৈছে, আমাৰ অসমতো ষ্টাৰ্ট হৈছে, নহ'লে 2টামান পেচেণ্ট তাতে এনৰল হৈছে। এতিয়া ভাল ৰেছপঞ্চ পাইছোঁ, পেচেণ্টে কৈছে আগৰ যেনেকুৱা ড্ৰাগ ৰেজিষ্টেন্স টিবিত পেচেণ্টে মেডিচিন খালে বমি পূৰা নহয়, সেইটো ভাল, সেইটো বেয়া নহয় ট্ৰিটমেণ্টটো, লেকিন এইটো ট্ৰিটমেণ্ট ছাকচেছ ভাল। বুজিছোঁ।